স্যার শৃঙ্খল চলিয়া ওপেন গুন্ডা ট্যাক্স বুলি স্বীকাৰ কৰিছে কি কয় সম্পৰ্কে? কিছুমান ভতুৱা কুকুৰ আছে নিজৰ গলিতে শ্বেৰ বুলি ভাবে। সেই ভতুৱা কুকুৰৰ বিষয়ে মই কিবা কৈ মোৰ মুখখন মই অপবিত্ৰ কৰিব নোখোজোঁ। উজনি মানুহে পাণ বজাৰে আদৰিব লাগিব বুলি কৈছিলে, কি ক'ব? মই মিয়া জনগোষ্ঠীৰ সকলোকে আহ্বান জনাইছোঁ যে যিহেতু উজনিৰ মানুহে আপোনালোকক বিচৰা নাই, অন্তত কিছু সংগঠনে যেনেকৈ উৎপাত কৰি আছে, মিয়া জনগোষ্ঠীৰ সকলোকে মই আহ্বান জনাইছোঁ যে আপোনালোকে অনাকাংক্ষিতভাৱে তাত নোযোৱাটো উত্তম। আপোনালোকে অসমৰ বাহিৰত কাম কৰিবলৈ যাওক, আপোনালোকে ভাৰতৰ বাহিৰত কাম কৰিবলৈ যাওক। আমি কাৰো সৈতে যুদ্ধ কাজিয়া কৰাৰ দৰকাৰ নাই। শ্ৰমৰ মূল্য আছে, সকলোতে পাব। উজনিৰ ভাইসকলে তেওঁলোকে নিজে চব্জি বেপাৰ লেবাৰ আদি কৰিব খুজিছে, আমি তেওঁলোকক শুভেচ্ছা জনোৱা উচিত। মই মিয়া জনগোষ্ঠীৰ ভাইসকলক আহ্বান জনাওঁ যে আপোনালোকে লেবাৰ হোৱাৰ কাৰণে বা মাছ বিক্ৰী কৰাৰ কাৰণে, চব্জি বিক্ৰী কৰাৰ কাৰণে প্ৰতিযোগিতা কৰিব নালাগে। আপোনালোকে প্ৰতিযোগিতা কৰক IAS হোৱাৰ কাৰণে, ডক্টৰ হোৱাৰ কাৰণে, ইঞ্জিনিয়াৰ হোৱাৰ কাৰণে, চাইণ্টিষ্ট হোৱাৰ কাৰণে। ধন্যবাদ। স্যার শৃঙ্খল চলিয়া ওপেন গুন্ডা ট্যাক্স বুলি স্বীকাৰ কৰিছে, কি কয় সম্পৰ্কে? কিছুমান ভতুৱা কুকুৰ আছে নিজৰ গলিতে শ্বেৰ বুলি ভাবে। সেই ভতুৱা কুকুৰৰ বিষয়ে মই কিবা কৈ মোৰ মুখখন মই অপবিত্ৰ কৰিব নোখোজোঁ। উজনি মানুহে পাণ বজাৰে আদৰিব লাগিব বুলি কৈছিলে, কি ক'ব? মই মিয়া জনগোষ্ঠীৰ সকলোকে আহ্বান জনাইছোঁ যে যিহেতু উজনিৰ মানুহে আপোনালোকক বিচৰা নাই, অন্তত কিছু সংগঠনে যেনেকৈ উৎপাত কৰি আছে, মিয়া জনগোষ্ঠীৰ সকলোকে মই আহ্বান জনাইছোঁ যে আপোনালোকে অনাকাংক্ষিতভাৱে তাত নোযোৱাটো উত্তম। আপোনালোকে অসমৰ বাহিৰত কাম কৰিবলৈ যাওক, আপোনালোকে ভাৰতৰ বাহিৰত কাম কৰিবলৈ যাওক। আমি কাৰো সৈতে যুদ্ধ কাজিয়া কৰাৰ দৰকাৰ নাই। শ্ৰমৰ মূল্য আছে, সকলোতে পাব। উজনিৰ ভাইসকলে তেওঁলোকে নিজে চব্জি বেপাৰ লেবাৰ আদি কৰিব খুজিছে, আমি তেওঁলোকক শুভেচ্ছা জনোৱা উচিত। মই মিয়া জনগোষ্ঠীৰ ভাইসকলক আহ্বান জনাওঁ যে আপোনালোকে লেবাৰ হোৱাৰ কাৰণে বা মাছ বিক্ৰী কৰাৰ কাৰণে, চব্জি বিক্ৰী কৰাৰ কাৰণে প্ৰতিযোগিতা কৰিব নালাগে। আপোনালোকে প্ৰতিযোগিতা কৰক IAS হোৱাৰ কাৰণে, ডক্টৰ হোৱাৰ কাৰণে, ইঞ্জিনিয়াৰ হোৱাৰ কাৰণে, চাইণ্টিষ্ট হোৱাৰ কাৰণে। ধন্যবাদ। স্যার শৃঙ্খল চলিয়া ওপেন গুন্ডা ট্যাক্স বুলি স্বীকাৰ কৰিছে, কি কয় সম্পৰ্কে? কিছুমান ভতুৱা কুকুৰ আছে নিজৰ গলিতে শ্বেৰ বুলি ভাবে। সেই ভতুৱা কুকুৰৰ বিষয়ে মই কিবা কৈ মোৰ মুখখন মই অপবিত্ৰ কৰিব নোখোজোঁ। উজনি মানুহে পাণ বজাৰে আদৰিব লাগিব বুলি কৈছিলে, কি ক'ব? মই মিয়া জনগোষ্ঠীৰ সকলোকে আহ্বান জনাইছোঁ যে যিহেতু উজনিৰ মানুহে আপোনালোকক বিচৰা নাই, অন্তত কিছু সংগঠনে যেনেকৈ উৎপাত কৰি আছে, মিয়া জনগোষ্ঠীৰ সকলোকে মই আহ্বান জনাইছোঁ যে আপোনালোকে অনাকাংক্ষিতভাৱে তাত নোযোৱাটো উত্তম। আপোনালোকে অসমৰ বাহিৰত কাম কৰিবলৈ যাওক, আপোনালোকে ভাৰতৰ বাহিৰত কাম কৰিবলৈ যাওক। আমি কাৰো সৈতে যুদ্ধ কাজিয়া কৰাৰ দৰকাৰ নাই। শ্ৰমৰ মূল্য আছে, সকলোতে পাব। উজনিৰ ভাইসকলে তেওঁলোকে নিজে চব্জি বেপাৰ লেবাৰ আদি কৰিব খুজিছে, আমি তেওঁলোকক শুভেচ্ছা জনোৱা উচিত। মই মিয়া জনগোষ্ঠীৰ ভাইসকলক আহ্বান জনাওঁ যে আপোনালোকে লেবাৰ হোৱাৰ কাৰণে বা মাছ বিক্ৰী কৰাৰ কাৰণে, চব্জি বিক্ৰী কৰাৰ কাৰণে প্ৰতিযোগিতা কৰিব নালাগে। আপোনালোকে প্ৰতিযোগিতা কৰক IAS হোৱাৰ কাৰণে, ডক্টৰ হোৱাৰ কাৰণে, ইঞ্জিনিয়াৰ হোৱাৰ কাৰণে, চাইণ্টিষ্ট হোৱাৰ কাৰণে। ধন্যবাদ।